Hello guys, welcome back to my YouTube channel. আৰু আজি আপোনালোকৰ বাবে আকৌ এটা প্ৰেংক কলৰ হৈতে মই আহিছো আৰু আজি প্ৰেংক কল কৰিম নিবিৰ বিদ্যালয় আগতো এটা প্ৰেংক কল কৰিছিল আগৰ প্ৰেংক কলটো এটো পাৰ্ট 2 হয় আৰু পাৰ্ট 1 ৰ লিংকটো ডেসক্ৰিপচনত গৈ পেলাই এবাৰ চাই ল'ব আৰু এটো আজি প্ৰেংক কলটো পাৰ্ট 2 বনাইছো আগৰ ভিডিঅ'ত কৈছিল আপোনালোকক পাৰ্ট 2 আহিব বুলি সো ডেসক্ৰিপচনত প্ৰথম প্ৰেংক কলৰ লিংকটো আছে গৈ পেলাই এবাৰ চাব হয়তো 5000 ৰ ভিউজ আহিলে এটো নাজানো কিমান আহে আৰু কিমান লব পাৰো নাজানো আই হোপ অকমান পাৰিম তো বেছি বেলবেলান থাকে আজি ভিডিওটো আৰম্ভ কৰো হেল্ল' এইটো নিবিৰ হয় নে হয় আচ্ছা তোমাৰ ভিডিওবোৰ ভাল লাগে দে চাই থ্যাংক ইউ কোনে কৈছে মই তোমাৰ জুৰহাট তৰাজানৰ পৰা কৈছিলো আচ্ছা মোৰ নাম হেৰি জুনাক আচ্ছা তোমাৰ ভিডিওবোৰ এক্সিলেন্ট লাগে মানে একদম পুৰা নেচাৰেল এক্টিং দেই থ্যাংক ইউ বাকি এতিয়া ক'ত গুৱাহাটীত আছা নে হেৰি ঘৰ আহিলা ঘৰ গুৱাহাটী যাম আকৌ কাইলে পৰহিলে যাম আচ্ছা নিউ ভিডিও আহিব কাইলে আহিব হেৰি বাকি তোমাক এই কথা এটা ক'বৰ কাৰণে ফোন কৰিছিলো আচ্ছা কোৱা হেৰি মানে আমাৰ এটা ইউটিউব চেনেল আছে সাক্ষাৎ বুলি তাত তুমি অংশুমানক চিনি পোৱা হয়তো অংশুমানে একেলগে ভিডিও দেখিছো তোমাৰ আৰু অংশুমানৰ এটা সাক্ষাৎকাৰ লম পাৰিবানে প্ৰেংক কল হা হে নাই হে ভটাকে কৈছো আমাৰ নতুন তুমি ইউটিউবত সাৰ্চ কৰা সাক্ষাৎ বুলি কালি ভিডিও দিছো সাক্ষাৎকাৰ ল'ব পৰা মানুহ হোৱা নাই সেইটো কাৰণে সাক্ষাৎকাৰ নালাগে নহয় এতিয়া তোমালোক নতুন প্ৰজন্ম ন নতুন হেৰি ইউটিউবাৰ ন বুজিছো বাৰু এইটো ইউটিউবাৰ হেৰি খালি সাক্ষাৎকাৰ ল'ব হোৱা ইমানটো হোৱাগে নাই মানে একো নহয় আমি মানে অকমান কিবা কিবি সুধিম প্ৰশ্ন তোমালোকে এনসাৰ দিলে অংশুমানে পাৰিম বুলি মানে তাক এতিয়ালৈকে খবৰ ল'ব পৰা নাই তোমাৰ নাম্বাৰটো আছে নি অংশুমানৰ নাম্বাৰ আছে বাৰু তুমি অংশুমানৰ ইনষ্টাত মেছেজ দিবা সি নাম্বাৰ দি দিব মোবাইল দিবলৈ অকণ দিগদাৰ হ'ব সি ৰিপ্লাই নকৰে কৰিব কেলে নকৰিব জানো তাক মেছেজ ইনষ্টাত দিছিলো কিন্তু দেই মানে সি মেছেজ মানে চিনিয়ে নকৰিলে বাকি তুমি এটা পাৰিবানে নাই মই সাক্ষাৎকাৰ দিবলৈ বেয়া হ'ব এইবোৰ এনেই ট্ৰল বহি থাকে নহয় চোৱা আমি এতিয়া নতুনকৈ ইউটিউব চেনেলটো আৰম্ভ কৰিছো ন তোমালোক দুজনৰে একেলগে ল'ম অংশুমান আৰু নিবিৰ একেলগে ল'ম সাক্ষাৎটো কেতিয়ালে মই নাথাকোৱে নহয় মই যাম কি পৰহিলে এতিয়া তুমি টাইম এটা দি দিয়া তুমি যেতিয়া আহিবা তেতিয়া ল'ম হ'ব দিয়া তেতিয়া কেতিয়া আহিবা বাৰু কেতিয়া আহিম মই পাছত ফোন কৰিবা কেতিয়াবা এতিয়া ফাইনেল নাজানো মানে মই কেতিয়া আহিম বাকি তোমাক এতিয়া বাকি পইচা পাতি নালাগে নহয় সেইচব নলওঁ মই আচ্ছা আমি তোমালোকৰ গোলাঘাটলৈকে যাম তেন্তে ঠিক আছে হ'ব বাৰু আহিবা সেইটো মই তেতিয়া আহিম কৈ দিম এনেকুৱা অকণমান আমি মানে কেমেৰাত DSLR শ্বুট কৰোঁ তুমি ইউটিউবত চাবা সাক্ষাৎ বুলি কালি এটা ভিডিঅ' দিছিলোঁ আমাৰ হেৰিয়ৰে এইটো কি DSLR ভিডিঅ'টো বনাম তোমালোকৰ সেইখিনিত ভাল লোকেশ্যন আছে নি বাৰু লোকেশ্যন বুলিবলৈ তেনেকা ভাল নাই DSLR বনালে লোকেশ্যন কেলে লাগিছে বেকসাইড দেখোন হেৰি হৈ যায় তোমালোকৰ ঘৰত পাৰিম নি অংশুমানকো মাতি দিবা অংশুমানৰ ঘৰত কৰি দিয়া মোৰ ঘৰতো সোমাব লাগিব ন মোৰ ঘৰ লুকুমাই হয় গোৱালগুৰিৰ পৰা সোমাব লাগে আচ্ছা অংশুমানৰটো কোনখিনিত অংশুমানৰ ঘৰ সিংহৰা জানো সিংহৰা জান আচ্ছা বুজিছো বাকী কি পঢ়ি আছা এতিয়া মই পলিটেক আচ্ছা ভালকে এতিয়া ভিডিঅ' বনাই দিওঁ আৰু তাকে বনাইছো বাৰু সাক্ষাৎটো ল'ম চিন্তা নকৰিবা ভাইৰেল হৈ যাবা বুজিছো আচ্ছা ভাল লাগিল তোমাৰ যেতিয়া গুৱাহাটীৰ পৰা আকৌ ৰিটাৰ্ণ আহিবা কল কৰিম ঠিক আছে ইনষ্টাৰ ষ্টৰি দিয়ে থাকা নহয় ঠিক আছে হ'ব দিয়া তেন্তে হেল্ল' নিবিৰ দা এইটো প্ৰেংক কল আছিলে দেই আচ্ছা হেৰি মই নিৰজে কৈছো চিনি পাইছানে কুৰালগুৰি চিনি পাইছো আগতেও এবাৰ কৰিছিলো তুমি দুবাৰ মোকে কৰিলা পাৰ্ট 2 এইটো অংশুমানক দুবাৰ কৰিলো দুবাৰে ধৰা পৰিলো নাম্বাৰ কেইটা ছেভ আছিলে
বাকী ভাল লাগিলে দিয়া এইকেইদিন দয়াদালে কৰিলো তাৰপিছত আইমিলে কৰিলো নীৰজ ক্ৰিয়েশ্যনক চবেই ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কি পঢ়ি আছা তুমি মই এইবাৰ ফাৰ্ষ্ট ইয়েৰ ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে ল'ৰাটো নিবিৰ বুলি শুনা নিবিৰ বুলি ক'লো বেয়া নাপাবা আকৌ নাই একো নাই ঠিক আছে দিয়া থেংক ইউ চ' গাইজ ধৰা পৰিলো বুলিয়ে ক'ব পাৰি ইমান এটা খাচ নহ'লে তাৰ বাবে বেয়া নাপাব আৰু আকৌ কাৰোবাৰলৈ প্ৰেংক কল কৰিম ভাল কণ্টেণ্ট এই কণ্টেণ্টটো ইমান ভাল নহ'লে আৰু যদি আজি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু চাওক ছাবস্ক্ৰাইবটো কৰি দিয়ক 2K হ'বলৈ গৈ আছে গতিকে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ভিডিঅ' এটা লাইক দিলে অকণ মানে ভিডিঅ' বনাবলৈ মানে উৎসাহিত হওঁ চ' লাইকটো কৰি দিব আৰু নেক্সট সোনকালে আকৌ এটা প্ৰেংক কলৰ সৈতে মই আহিম চ' আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ ধন্যবাদ